হে গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যদি ভিডিঅ' চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব অসমত জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ উকিল বাইদেউ অৰ্থাৎ ৰিমজিম শৰ্মা এটা ভাল খবৰ আছে উকিল বাইদেউ মাতৃ হ'ল এগৰাকী কন্যা সন্তানৰ নেক্সট আপডেটটো হৈছে বেহাৰবাৰী আউটপোষ্টৰ মোহনৰ ওপৰত মোহনে কেনেকৈ পেপাৰ আৰু গগনা বজাইছে চাই লওঁ আহকচোন আপোনালোকৰ বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখন চাই ভাল লাগে যদি ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব এতিয়া আহিছোঁ আমাৰ শেষৰ আপডেটটোলৈ শেষৰ খবৰটো হৈছে কিশোৰ দাসৰ ওপৰত কিশোৰ দাস বৰ্তমান আগতকৈ সুস্থ হৈ উঠিছে আৰু তেওঁ মুম্বাইৰ পৰা বিহু বুলি ঘৰলৈ আহিছে আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটোত কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি ল'বা পাৰো বতৰ